যদি আপুনি অনলাইনৰ পৰা টকা আৰ্ন কৰি নিজৰ লাইফটো চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে ডিজিটেল মাৰ্কেটিং আপোনাৰ কাৰণে এটা বেষ্ট অপচন হয় ডিজিটেল মাৰ্কেটিং এনেকুৱা এটা স্কিল হয় যাৰ আজিকালি বহুত বেছি স্কোপ আছে গতিকে এইটো স্কিল আপুনি নিশ্চয় শিকা উচিত তো বলক আজিৰ এই ভিডিঅ'ত একদম সহজতে বুজিবলৈ চেষ্টা কৰিম যে ডিজিটেল মাৰ্কেটিং আসলতে কি হয় ডিজিটেল মাৰ্কেটিং কিমান টাইপৰ আছে আৰু মোষ্ট ইম্পৰ্টেন্ট বস্তুটো হ'ল যে ডিজিটেল মাৰ্কেটিংৰ জৰিয়তে আপুনি কেনেকৈ টকা উপাৰ্জন কৰিব পাৰে তাৰ আগতে বলক ভিডিঅ'টো আৰম্ভ কৰি লওঁ তো নমস্কাৰ বন্ধুসকল বিগ বুল ডিজিটেলৰ আৰু এটা নতুন ভিডিঅ'ত মই ৰবি আপোনালোক সকলোকে স্বাগতম জনাইছো তো বলক প্ৰথমতে বুজি লওঁ যে ডিজিটেল মাৰ্কেটিং মানে কি হয় যদি মই আপোনাক খুদু যে কোনো এটা বিজনেছৰ বা কোনো এটা ব্ৰেণ্ডৰ যিকোনো প্ৰডাক্ট প্ৰমোট কৰাটোক আমি কি বুলি কওঁ আপুনি হয়তো নিশ্চয় জানে যে ইয়াক আমি মাৰ্কেটিং বুলি কওঁ তো ঠিক তেনেকৈ নিজৰ কিবা এটা প্ৰডাক্ট বা নিজৰ কিবা এটা সাৰ্ভিস ডিজিটেল মিডিয়াৰ জৰিয়তে প্ৰমোট কৰাটোক আমি ডিজিটেল মাৰ্কেটিং বুলি কওঁ তো ইয়াৰ এক্সাম্পল বহুত আছে আপুনি হয়তো গুগলত কিবা আৰ্টিকল পঢ়িলে তাতো নানা ধৰণৰ এড দেখা পায় ইউটিউবত কিবা ভিডিঅ' চালে তাতো এড ওলায় ফেসবুকত বা ইনষ্টাগ্ৰামত কিবা ৰীল বা পোষ্ট চাই থাকিলে তাতো নানা ধৰণৰ এড দেখা পায় আৰু কিবা গেম খেলি থাকিলে তাতো নানা ধৰণৰ এড দেখা পায় ইমেইল বক্সত ইমেইল পঢ়িব গলে তাতো নানা ধৰণৰ এড ওলায় তো এই গুটেইবোৰ হৈছে ডিজিটেল মাৰ্কেটিংৰ এক্সাম্পল তো এতিয়া হয়তো আপুনি ভাবিবই পাৰে যে ডিজিটেল মাৰ্কেটিং আসলতে কিয় ইম্পৰ্টেন্ট হয় তো চাওক যদি আপোনাৰ কিবা এটা বিজনেছ আছে আৰু সেই বিজনেছটো যদি গ্ৰো কৰিব বিচাৰে বা সেই বিজনেছটো যদি প্ৰমোট কৰিব বিচাৰে তেতিয়াহ'লে আপুনি তাত যাব লাগিব য'ত আপোনাৰ বেছি অডিয়েন্স আছে বেছি কাস্টমাৰ আছে তো ইয়াত মই আপোনাক ঘৰে ঘৰে গৈ মানুহৰ ঘৰে ঘৰে গৈ কাস্টমাৰ বিচাৰিব কথা কোৱা নাই মই ইয়াত ক'ব বিচাৰিছো কাস্টমাৰৰ মোবাইলত যোৱাৰ কথা আপুনি হয়তো নিশ্চয় জানে যে আজিকালি প্ৰায় সকলোৱে সোশ্যাল মিডিয়া ইউজ কৰে আৰু তেওঁলোকে ঘণ্টাৰ পিছত ঘণ্টা নিজৰ সোশ্যাল মিডিয়া স্ক্ৰল কৰি কৰি পাৰ কৰি দিয়ে তো এজন ডিজিটেল মাৰ্কেটাৰৰ কাম হৈছে সেইবিলাক অডিয়েন্সৰ এটেনশন গ্ৰেব কৰা আৰু নিজৰ প্ৰডাক্ট বা সাৰ্ভিস তেওঁলোকৰ আগত ৰখাটো যেনেকৈ আপুনি এই ভিডিঅ'টো হয়তো ইউটিউবত কিবা কিবি স্ক্ৰল কৰি থাকোতে প্লে কৰিছে তাৰ মানে নিশ্চয় বুজিয়ে পাইছে যে মইও ডিজিটেল মাৰ্কেটিং কৰি আছো তো এটো কথা কবলৈ একদম বেয়া লাগে যে আজিকালি আমাৰ বেছিভাগ মানুহে নিজৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিতকৈ বেছি টাইম স্পেন্ড কৰে নিজৰ সোশ্যাল মিডিয়াত গতিকে আজিৰ যুগতো যদি আপুনি ডিজিটেল মাৰ্কেটিং কৰা নাই অথবা আপোনাৰ বিজনেছ বা আপোনাৰ প্ৰডাক্ট বা সাৰ্ভিস লৈ মানুহৰ মোবাইলত যাব পৰা নাই তেতিয়াহ'লে আপোনাৰ বিজনেছ বেছি গ্ৰো নহয় তো বলক এতিয়া চাই লওঁ যে ডিজিটেল মাৰ্কেটিং আসলতে কিমান টাইপৰ হয় আপুনি যেতিয়াই ফেসবুকত কিবা স্ক্ৰল কৰে বা ইনষ্টাগ্ৰামত স্ক্ৰল কৰে বা ইউটিউবত কিবা ভিডিঅ' চাই তাত হয়তো হাজাৰ হাজাৰ এড দেখা পায় আৰু সেইবোৰ এড বাৰে বাৰে চাই আপুনি হয়তো ইৰিটেট হৈ যায় যতে চাই তাতে কেৱল এড দেখা পায় যে এটো লৈ লোৱা সেইটো লৈ লোৱা এটো আহি গল সেইটো আহি গল এটো তিমান ডিসকাউন্ট চলিছে সেইটো তিমান ডিসকাউন্ট চলিছে এনেকৈ বাৰে বাৰে এড চাই চাই আপুনি হয়তো ইৰিটেট হৈ যায় তো ইহতে আসলতে আপোনাক ইৰিটেট কৰিব ট্ৰাই কৰা নাই ইহতে কৰি আছে নিজৰ সোশ্যাল মিডিয়া মাৰ্কেটিং তো ডিজিটেল মাৰ্কেটিংৰ এটা বেষ্ট পাৰ্ট হৈছে সোশ্যাল মিডিয়া মাৰ্কেটিং ধৰি লওক আপোনাৰ প্ৰিয় ৰেষ্টুৰেণ্টত আপোনাৰ ফেভাৰিট বিৰিয়ানী সবকে ফ্ৰীতে ভগাই আছে তো খবৰটো শুনি আপুনি দৌৰি পেলাই আপোনাৰ প্ৰিয় ৰেষ্টুৰেণ্টত গ'ল আৰু গৈ পেলাই দেখিলে তাত বহুত মানুহৰ লাইন লাগি আছে তো আপুনি এজন ভাল মানুহৰ নিচিনা ভদ্ৰ মানুহৰ নিচিনা লাইনত থিয় হৈ আছে আৰু তেতিয়া দেখিলে হঠাৎ দুজন বডি বিল্ডাৰ টাইপৰ আঙ্কুল আহি পেলাই লাইন ঠেলি হেচি একদম কাউণ্টাৰত গৈ নিজৰ মানে বিৰিয়ানীৰ পেকেট লৈ তেওঁলোক গুচি গ'ল আৰু যেতিয়ালৈ আপোনাৰ পাল আহিল তেতিয়ালৈ ৰেষ্টুৰেণ্টত বিৰিয়ানী খতম হৈ গ'ল তো আপুনি একদম দুখী মনেৰে ঘৰলৈ উভতি আহিছে তো ইয়াত আপোনাৰ কি লছ হৈছে জানেনে নাম্বাৰ 1 হৈছে আপোনাৰ এনেই বহুত সময় বৰবাদ হৈ গ'ল আৰু নাম্বাৰ 2 হ'ল যেতিয়া আপুনি বহুত লেটকে ঘৰত সোমাব তেতিয়াতো ওয়াইফৰ গালি এক্সট্ৰাকে খাবই লাগিব এনেকৈ শুনিব লাগিব যে যোৱা অকলে বিৰিয়ানী খাব এতিয়া পালানে মজাটো তো এতিয়া ভাবক কিমান সৰু এটা বস্তুত যদি আপোনাৰে ইমান লছ হৈছে তেতিয়াহ'লে সেইবোৰ ডাঙৰ বিজনেছৰ কিমান লছ হয় যেতিয়া তেওঁলোকৰ সাৰ্ভিস বা তেওঁলোকৰ প্ৰডাক্ট মানুহে গুগলত সাৰ্চ কৰে আৰু তেওঁলোকৰ ওয়েবসাইট টপত ৰেংক নকৰে তো এনেকুৱা ক্ষেত্ৰত কামত আহে SEO মানে সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন তো এজন SEO পাৰ্সনৰ কাম হৈছে তেনেকুৱা ওয়েবসাইটক গুগলৰ টপ ৰিজাল্টত ৰেংক কৰোৱা যাতে সেই বিজনেছটো গ্ৰো কৰিব পাৰে যাতে সেই ওয়েবসাইটত বহুত বেছি ট্ৰেফিক আহে আৰু সেই বিজনেছটো গ্ৰো কৰে তো SEO ডিজিটেল মাৰ্কেটিংৰ এটা বেষ্ট ফিল্ড হয় তো এটো স্কিল শিকি পেলাই আপুনি বহুত টকা আৰ্ন কৰিব পাৰে যদি আপুনি এটো স্কিল ফ্ৰীতে শিকিব বিচাৰে তেতিয়াহ'লে ইউটিউবত নানা ধৰণৰ ভিডিঅ' আছে আপুনি ইউটিউবৰ পৰা একদম ফ্ৰীতে আপুনি এটো স্কিল শিকিব পাৰে নাম্বাৰ 3 হ'ল কন্টেন্ট মাৰ্কেটিং নানা ধৰণৰ কোম্পানী বা অৰ্গেনাইজেশ্যন অথবা ইনফ্লুৱেঞ্চাৰ সকলে ইমান ভিডিঅ' কিয় বনায় তেওঁলোকে ডেইলি ইমান আৰ্টিকল অথবা ইমেজ কিয় পোষ্ট কৰে তো তেওঁলোকে এবোৰ কাম এনেই নকৰে ইয়াক কয় কন্টেন্ট মাৰ্কেটিং তো কন্টেন্ট মাৰ্কেটিং ডিজিটেল মাৰ্কেটিংৰ এটা বেষ্ট পাৰ্ট হয় বেষ্ট ফিল্ড হয় য'ত ফ্ৰীতে বহুত বেছি ট্ৰেফিক বা বহুত বেছি অডিয়েন্স আনি দিব পাৰে আৰু ফ্ৰীতে সেইবোৰ অডিয়েন্সক বা সেইবোৰ কাস্টমাৰক লয়াল কাস্টমাৰ বনাব পাৰে আসলতে কন্টেন্ট মাৰ্কেটিংত কি কৰে সাধাৰণ অডিয়েন্স বা সাধাৰণ কাস্টমাৰক প্ৰথমতে ভ্যালু প্ৰভাইড কৰে আৰু তাৰ পিছত সেইবিলাক অডিয়েন্সক মনিটাইজ কৰে
আৰু তেওঁলোকৰ লগত নানা ধৰণৰ প্ৰডাক্ট বা সাৰ্ভিস সেল কৰে তো যদি আপুনি কাৰোবাৰ কাৰণে ডিজিটেল মাৰ্কেটাৰ হিচাপে কাম কৰে তেতিয়াহলে কন্টেন্ট মাৰ্কেটিংৰ পাৱাৰৰ কথা সদায় মনত ৰাখিব নাম্বাৰ 4 হল এপ ষ্ট'ৰ মাৰ্কেটিং এটা কথা আপুনি হয়তো শুনিয়েই থাকে যে जो दिखता है वही बिकता है तो আপুনি যেতিয়া গুগল প্লে ষ্ট'ৰ ওপেন কৰি তাত কিবা কিবি এপ সাৰ্চ কৰে বা কিবা গেম সাৰ্চ কৰে তাৰপৰ আপুনি হয়তো হেতু গেম বা হেতু এপস প্ৰথমতে ইনষ্টল কৰে যেটো টপ ৰিজাল্টত আহে বা প্ৰথমতে যেটো আহে তাৰ মানে जो दिखा वही बिका तो डिजिटल मार्केटिंगर एटा बेस्ट फील्ड হয় এপ ষ্ট'ৰ মাৰ্কেটিং বা এপ ষ্ট'ৰ অপটিমাইজেশ্যন এটো এটা বহুত ডাঙৰ ইন্ডাষ্ট্ৰি হয় আজিকালি প্ৰায় সকলো বিজনেছৰ বা সকলো কোম্পানীৰ নিজা নিজা এপছ থাকে আৰু তেওঁলোকে বিচাৰে যাতে তেওঁলোকৰ এপছ বেছি মানুহে ইনষ্টল কৰক যাতে তেওঁলোকৰ এপছ বেছি মানুহে ইউজ কৰে তাৰ কাৰণে তেওঁলোকে এনেকুৱা মানুহক হায়াৰ কৰে যিসকলে এপ ষ্ট'ৰ মাৰ্কেটিং ভালকে জানে বা এপ ষ্ট'ৰ অপটিমাইজেশ্যন যিসকলে ভালকে জানে তো যদি আপুনি এটো স্কিল ভালকে শিকি ল'ব পাৰে তেতিয়াহলে বহুত টকা আৰ্ন কৰিব পাৰে যদি আপুনি এটো স্কিল শিকিব বিচাৰে তেতিয়াহলে আজিকালি আপুনি ফ্ৰীতেও এটো স্কিল শিকিব পাৰে ইউটিউবত এনেকুৱা বহুত চেনেল আছে যিসকলে এপ ষ্ট'ৰ মাৰ্কেটিং শিকায় বা এপ ষ্ট'ৰ অপটিমাইজেশ্যন শিকায় তো ইউটিউবতো এনেকুৱা বহুত ভিডিঅ' পাই থাকিব নাম্বাৰ 5 হল ইমেইল মাৰ্কেটিং যেতিয়া আপুনি নিজৰ মেইল বক্স ওপেন কৰে আৰু তাত প্ৰমোশন টেবত আপোনালোকে হয়তো নানা ধৰণৰ এড দেখা পায় আৰু তাকেই কয় ইমেইল মাৰ্কেটিং বেছিভাগ বিজনেছে নিজৰ এড ফেসবুক ইনষ্টাগ্ৰাম ইউটিউবত চলাই বহুত টকা স্পেন্ড কৰে কিন্তু বেছিভাগ বিজনেছে কি কৰে ইমেইল মাৰ্কেটিংক ইগনোৰ কৰে কিন্তু এটা ৰিসাৰ্চৰ তথ্য মতে এটা বিজনেছে ইমেইল মাৰ্কেটিংত যিমান টকা স্পেন্ড কৰে তাৰ প্ৰায় 10-15 গুণ বেছি টকা জেনাৰেট কৰি দিব পাৰে ইমেইল মাৰ্কেটিং ইমানেই বেছি পাৱাৰফুল হয় তো যদি আপুনি এটো স্কিল শিকি ল'ব পাৰে তো এটো স্কিলৰ পৰা আপুনি বহুত টকা আৰ্নিং কৰিব পাৰে নাম্বাৰ 6 হল পে পাৰ ক্লিক কথাতে কয় নহয় পেছা ফেকো তামাশা দেখো তো মই ইয়াত পইচা দি নচুৱাবলৈ কোৱা নাই মই ইয়াত ক'ব বিচাৰিছো পে পাৰ ক্লিক মডেলটোৰ কথা পে পাৰ ক্লিকটো আসলতে কেনেকুৱা হয় গুগলৰ সবতকে বেছি জনপ্ৰিয় মডেলটো হৈছে পে পাৰ ক্লিক তাৰ মানে আপুনি গুগলক কয় যে বন্ধু লোৱা তুমি ইমান টকা আৰু তুমি ইয়াৰ পৰা টকা তেতিয়াই কাটিবা যেতিয়া নেকি মোৰ এডত কোনোবাই ক্লিক কৰিব যাৰ কাৰণে এটো মডেল সকলো এডভাৰটাইজাৰে বহুত বেছি পছন্দ কৰে কাৰণ তেওঁলোকে জানে যে তেওঁলোকৰ এডত যেতিয়া মানুহে ক্লিক কৰিব তেতিয়াহে গুগলে পইচা কাটিব আৰু যেতিয়ালৈ তেওঁলোকৰ এডত মানুহে ক্লিক নকৰে তেতিয়ালৈ গুগলে কোনো ধৰণৰ টকা কাটি নিনিয়ে আজিকালি এটো স্কিল বহুত বেছি ডিমান্ডিং হয় কাৰণ সকলো বিজনেছে এটো মডেলৰ ওপৰত বহুত টকা স্পেন্ড কৰিব বিচাৰে তো যদি আপুনি এটো স্কিল শিকি ল'ব পাৰে তেতিয়াহলে আপোনাৰ ইনকামও বহুত বেছি হ'ব পাৰে তো এতিয়ালৈ নিশ্চয় বুজি পালে যে ডিজিটেল মাৰ্কেটিং আসলতে কি হয় আৰু ডিজিটেল মাৰ্কেটিংৰ কিমান টাইপ আছে হেতু বুজি পালে তো এতিয়া আসল কথাটো হ'ল যে ইমান বুজি আমাৰনো কি লাভ হ'ব ইয়াৰ পৰা টকা কেনেকৈ ঘটিব পাৰে হেতু কক তো বলক এতিয়া এনেকুৱা তিনটা ইজি আৰু বেষ্ট মেথড শেয়াৰ কৰিম যাৰ পৰা আপুনিও লাখ লাখ টকা ইনকাম কৰিব পাৰে তাৰ আগতে ভিডিঅটো এটা লাইক কৰি দিয়ক আৰু ইমান কনজুচি কিয় কৰিছে এটা ভাল কমেন্টও কৰি দিয়ক যাতে ইউটিউবে ভিডিঅটো বেছি মানুহৰ ওচৰত ইমপ্ৰেছন দিয়ে তো তিনটা বেষ্ট আৰু ইজি মেথডৰ নাম্বাৰ 1 হল সেল ইউৰ সাৰ্ভিস যদি আপুনি ডিজিটেল মাৰ্কেটিং শিকিছে বা ডিজিটেল মাৰ্কেটিং প্ৰেক্টিস কৰিছে তেতিয়াহলে আপুনি আপোনাৰ সেই স্কিলটো সেল কৰক নানা ধৰণৰ কোম্পানীক আপুনি আপোনাৰ ডিজিটেল মাৰ্কেটিং সাৰ্ভিস অফাৰ কৰিবলৈ ষ্টাৰ্ট কৰক যাৰ পৰা আপুনি বহুত বস্তু শিকিব পাৰিব তো প্ৰথমতে আপুনি ইয়াৰ কাৰণে বেছি ফিজ চাৰ্জ নকৰিব প্ৰথমতে আপুনি ফ্ৰীতেও কাম কৰিব পাৰে ফ্ৰীতে কাৰোবাৰ কাৰণে এডভাৰটাইজমেন্ট কৰিব পাৰে বা এনেকেও ক'ব পাৰে যদি মোৰ কাম ভাল লাগে তেতিয়া আপোনালোকে মোক পেমেন্ট কৰিব তাৰ পিছত যেতিয়া আপুনি এক্সপাৰ্ট হৈ যাব তেতিয়া আপোনাক এনেও মানুহে পেমেন্ট কৰিব তো এনেকৈ আপুনি আপোনাৰ ডিজিটেল মাৰ্কেটিং কেৰিয়াৰ ষ্টাৰ্ট কৰিব পাৰে নাম্বাৰ 2 হল যদি আপুনি ডিজিটেল মাৰ্কেটিং শিকিছে তেতিয়াহলে আপুনি সেই স্কিলটো মানুহক শিকাবও পাৰে যদি আপুনি ডিজিটেল মাৰ্কেটিং শিকিছে বা ডিজিটেল মাৰ্কেটিং প্ৰেক্টিস কৰিছে তেতিয়াহলে আপুনি মানুহক শিকায়ও হেতু স্কিল বহুত টকা আৰ্ন কৰিব পাৰে ইয়াৰ কাৰণে আপুনি পেইড কোৰ্স বনাব পাৰে বা মোৰ নিচিনা এনেকে ফ্ৰীতে ইউটিউবত ভিডিঅ' বনায়ও ফ্ৰীতে কন্টেন্ট বনায়ও মানুহক শিকাব পাৰে তাৰ পিছত আপুনি হেখিনি মানুহক মনিটাইজ কৰিও তাৰ পৰা বহুত টকা আৰ্ন কৰিব পাৰে নাম্বাৰ 3 হল এফিলিয়েট মাৰ্কেটিং এফিলিয়েট মাৰ্কেটিং ডিজিটেল মাৰ্কেটিংৰ এনেকুৱা এটা ফিল্ড হয় যাৰ পৰা মানুহে লাখ লাখ কোটি কোটি টকা আৰ্ন কৰি আছে এটো বহুত ইজি হয় আপুনি যিকোনো কোম্পানীত এজ এন এফিলিয়েট হিচাপে জয়েন কৰিব পাৰে আৰু তাৰ পিছত সেই কোম্পানীৰ যিকোনো প্ৰডাক্ট আপুনি প্ৰমোট কৰি তাৰ পৰা বহুত টকা আৰ্ন কৰিব পাৰে যেতিয়া আপুনি কোনো প্ৰডাক্টৰ এফিলিয়েট লিংক মানুহৰ ওচৰত শেয়াৰ কৰে আৰু যেতিয়া সেই লিংকৰ থ্ৰুত মানুহে ক্লিক কৰি কিবা প্ৰডাক্ট বাই কৰে তেতিয়া কোম্পানী আপোনাক কমিশন দিয়ে তো এনেকৈ আপুনি বহুত টকা আৰ্ন কৰিব পাৰে তো গাইজ আশা কৰো ভিডিঅটো চাই আপোনালোকৰ ভাল লাগিছে যদি ভিডিঅটো চাই ভাল লাগিছে তো প্লিজ এটা লাইক কৰি দিব আৰু ফ্ৰেণ্ডছৰ লগতো শেয়াৰ কৰি দিব যাতে তেওঁলোকেও বুজি পায় ডিজিটেল মাৰ্কেটিং আসলতে কি হয় আৰু ইয়াৰ পৰা কেনেকৈ টকা ইনকাম কৰিব পাৰে তো লগ পাম নেক্সট আৰু ইন্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ভালে থাকক সুস্থ থাকক